নমস্কাৰ। আজি মই মুঠতে বাগমাৰাত আছোঁ। মুঠতে এই ব্লেক গ্ৰাম খেতি কৰা ফাৰ্মাৰ কেইটাৰ লগত মই লগ ধৰিব আহিছোঁ। কেনেকৈ খেতি হৈছে, কি সমস্যাৰ সন্মুখীন হৈছে সেইটো মই জানিব বিচাৰিছোঁ। পোনপ্ৰথমে মই মৰমৰ শুভেচ্ছাটো যাচিলোঁ আপোনালোক মোৰ যিকেইটা दर्शक আছে नायगिरिनोमोन आं नोंथांमोननिसिम सिगाङावहाय आंनि गोसोनि हामलायथिखौ बावहरनाय जाबाय आरो गोबां समनि उनावहाय मोनसे आं भ्लग लाबोना फैनो नागिरदों। बे भ्लगा जाहैबाय माने मा ब्लेक ग्रामनि बेवहाय FDR एबा फ्लाड डेमेज रेस्ट'रेसन मोनसे स्किम दंमोन। दा बेखौ सोर सोर आबादारिफ्रा खालामदों बेफोरखौ आङो एसे माने बिसोरजों इन्टारेक्सन खालामदों, मा मा प्रब्लेम जादों आरो फोनायनि गेजेरावबो बायदिसिना समस्या जायो बेफोरखौ आं मिथिनो नागिरदों। दा नोंथांमोना आंनि भिडिअखौ जोबजासे नायलांदो, नायोब्ला माबा मोनसे एसे इम्परटेन्ट बुस्थुखौ मिथिनो मोनगोन। माने बोरै मेनेजमेन्ट ब्लेक ग्रामखौ बोरै मेनेजमेन्ट बेमार जायोब्ला बोरै कन्ट्रल खालामनांगौ बेफोरखौ एसे मिथिगोन। दा नोंथांमोना मोजां मोनोबा আপোনালোকে যদি ভাল পায় মোৰ ভিডিওটো চাই লাইক কমেন্ট শেয়ার সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আচ্ছা দাদা, আপনি পরিচয়টা দিব, নামটা কি? মোৰ নাম ধীৰেন বিশ্বাস, গাঁও বাগমাৰা। আচ্ছা, জাতটো কি আছিলে? PU 31। হা, PU 31 ঠিকে কৈছে। আৰু স্কিমটোতো FDR আছিলে, মানে মাজত আপোনালোকৰ এইটো ফ্লাড ইফেক্টেড এৰিয়া হিচাপে তাতে মানে ফ্লাড হৈছিলে আৰু মৰাপাত মৰিছিলে। এতিয়া মৰাপাত চব হাৰভেষ্ট হ'ল। এতিয়া মাটি খালাই একজন মানুহক দিয়া হৈছিল না। আচ্ছা, সেই মাটি খালাই কৰাত আপুনি কিবা একটা সমস্যাৰ সন্মুখীন হৈছে নেকি? কি কি সন্মুখীন হৈছে? বগা বগা ফাকৰা ফাকৰা বেমাৰ ধৰিছে আৰু পানী চানী কিবা প্ৰব্লেম? পানীটো সদায় পৰি আছে, পানীটো নকমে না, পানী অলপ পৰিলে পানীটো জমে না, তাৰ কাৰণে অলপ ডাঙৰ হোৱা নাই। আচ্ছা, কেইদিন হৈছে এইটো খেতি কৰা? মোটামুটি আহিন মাহৰ প্ৰথম প্ৰায় 1 মাস 20-25 দিন, মোটামুটি 1 মাহ গ'ল আৰু 2 মাহ আছে, 3 মাহিয়া খেতি না। আচ্ছা, এতিয়া সমস্যাটো আপুনি এইটো ক'লে, মই এতিয়া শ্বৰ্টকাট কেনেকৈ মানে ৰোধ কৰিব লাগে এইখিনি উপায়টো ক'ম। আপুনি মুঠতে এইটো কয় মোজাক ভাইৰাছ। তাতে মই দেখিছোঁ ভিডিঅ' বনাই পেলাই মই চাইছোঁ। তাতে কেইটামান মানে এনেকৈ ফাকৰা ফাকৰা য়েলো মানে ফাকৰা দেখে, সেইটো হ'ল য়েলো মোজাক ভাইৰাছ। আৰু সেইটো হ'ব কিয়, আপুনি আগত বেলেগ খেতি কৰিছিলে তাতে চাদা মাখি আৰু এই যে ধান, এতিয়া ধানৰ লগত মুঠতে সি থাকিব নোৱাৰে ধানত, কাৰণ তাতে থাকি তেখেতে আশ্ৰয় লৈ তেখেতৰ কোনো লাভ নহ'ব, কাৰণ তাৰ যিটো ফাট সেইটো খাব নোৱাৰে। তাৰ কাৰণে কমলীয়া ফাট বিচাৰি থামি আহে চাদা মাখি, মানে গ্ৰীণ পিগমেণ্ট যিটো থাকে আৰু কি, গ্ৰীণ পিগমেণ্ট নীলা নীলা যিটো ফাটৰ সেইটো ওপৰত থাকে, সেইখিনি খায়। আৰু এখেতৰ লগত চাদা মাখিৰ লগত এটা মানে ভাইৰাছ থাকে, আৰু চাদা মাখি হৈছে চেপ চাকিং বুলি কয়। এই চাদা মাখি যেতিয়া তাতে পৰে, এইবিলাক ফাটটো খায়, আৰম্ভ কৰে খাৱাৰ, তেতিয়া তাৰ মুখৰ পৰা এই ভাইৰাছটো তাতে থাকি যায়। আৰু এই ভাইৰাছ লাহে লাহে মানে কেনেকৈ স্প্ৰিড হয়, তাৰ লগত সেই সৰু সৰু যিটো চাদা মাখি আৰু লগত কি কয় এই সৰু সৰু পিঁপৰা থাকে নহয়, সেইবিলাকতো আপ ডাউন কিবা কিবি বিচাৰি, ফুক বিচাৰি কিবা বিচাৰে নহয়। ফুক থামি যিটো নিজৰ যিটো চিকাৰ কৰিব পাৰি, কৰি খাব পৰা যেন যিটো সৰু, সেইবিলাক খায়। আৰু পানী চানী হ'লে সেইবিলাক গছৰ ওপৰত উঠি পেলাই আশ্ৰয় লয়। ঠিক এই হোৱাইট ফ্লাই যিটো কয় চাদা মাখি, সিহঁতে এনেকৈ আশ্ৰয় লয়, খায়। কিন্তু আপোনাৰ খেতিটো মাৰিব বুলি আমি আশ্ৰয় নলয়, কিন্তু এখেতৰ এইটো খাদ্য, কিন্তু আপুনি উপায় নাই, এইটো বাচাবই লাগে খেতিটো। তাৰ কাৰণে ইয়াৰ উপায়টো মই কৈ আছোঁ। আপুনি নিমপাত মুঠতে ওচৰে বছৰে যি আছে, এইটো আধা কেজি বা 1 কেজি পৰিমাণৰ জমাব, আৰু এইটো কেঁচাকৈ বটিব। যদি পৰিমাণ যদি আধা কেজিমান হয়, তেনেহ'লে 5 লিটাৰ পানীটো উতলাব। আৰু যদি 10 লিটাৰ আৰু যদি 1 কেজিমান পৰিমাণৰ হয়, তেনেহ'লে 10 লিটাৰ পানীটো উতলাই মুঠতে আধা পানীটো মানে সেইটো মানে শুকাব দিব। আৰু তাৰ লগত যিটো সেইটো বটে, সেই সময়তে 100 গ্ৰাম নৰহু দিব। আপুনি 10 লিটাৰত 100 গ্ৰাম দিব আৰু 5 লিটাৰতো 100 গ্ৰাম দিব, কোনো প্ৰব্লেম নাই, গম পাইছে না। আৰু লগত মুঠতে লোকেল জলকীয়া যিটো কয় আমাৰ সূৰ্যমুখী, যিটো জাতি জালুক জাদুৰ আৰু কি, সেইবিলাক 1 পোৱা দিব। তাৰপিছত একেলগে উতলাবতে 3টা নিমপাত আৰু নৰহু আৰু সেই লংকা, এইটো বটিব, একেলগে উতলাব। 5 লিটাৰটো আধা কৰিব, আৰু 10 লিটাৰত যদি উতলাই পৰিমাণটো অলপ বেছি দি, তেনেহ'লে সেইটো 5 লিটাৰ ৰাখিব। পিছদিনা সেইটো ছিকি পেলাই 1 টিংকিত 15 লিটাৰ আপুনি যিটো দিব নহয়, তাতে আপুনি 200 ml দিব এই মিক্সাৰটো। আপুনি স্প্ৰে কৰিব 12 দিন মূৰে মূৰে আপুনি স্প্ৰে কৰিব। মুঠতে 2 বাৰমান স্প্ৰে কৰিলে সেইটো আৰু সেই তাত থাকিব নোৱাৰে, সেই গম পাইছে না। সেইটো বেষ্ট, আপুনি সেইটো চব্জিটো দিব পাৰিব। আৰু হয়তো মই প্ৰেক্টিছ কৰি চাইছোঁ, একদম মানে 100% ইফেক্টিভ। মুঠতে 6 মাহলৈ আপুনি মিক্সাৰটো ৰাখিব পাৰে আৰামছে, বটলত ভৰাই পেলাই। 10 দিন 15 দিন মূৰে মূৰে আপুনি ধানতো দিব পাৰে, চব্জিটো দিব পাৰিব।
আৰু এতিয়া 1 বছৰত আপুনি সেইটোৱে ব্যৱহাৰ কৰক অহা বছৰৰ কাৰণে মই আপোনাক আৰু একটা পদ্ধতি দিম একে বেমাৰটো ৰোধ কৰাৰ কাৰণে ধন্যবাদ